অথনি যে দিছিলোঁ কাপোৰৰ ভিডিঅ'টো আৰু সেই তিনিযোৰ কাপোৰ ভাবিলোঁ মই নিজেই চিলাওঁ আৰু ফলছ আনি ল'লোঁ আনি লৈ পেলাই মানে ভতিজাজনীক কৈছোঁ তাই শিকাই গৈ আছে আৰু তেনেকৈ মই মানে চিলাই গৈ আছোঁ সিদিনাখন যে আপোনালোকক দিছিলোঁ যে ৰুমাল চিলোৱা ভিডিঅ'টো সেই মানে তেনেকৈ আৰু ইমানো মানে ভালকৈ চিলনিটো তেতিয়া পোন হোৱা নাছিলে বা ইমানো ভাল হোৱা নাছিলে কিন্তু এতিয়া মানে এনেকৈ চেষ্টা কৰিছোঁ যিহেতু মানে নিজৰ কাপোৰতে ভালে বেয়াই চিলালেও একো নাই নিজৰ কাপোৰ যিহেতু লোকৰ কাপোৰ চিলালেহে অকণমান ধৰক কোনোবাই কিবা এটা ক'ব বুলি ভয় লাগে কিন্তু নিজৰ কাপোৰ হ'লেও চেষ্টা কৰিছোঁ তাই ধুনীয়াকৈ দেখাই গৈ আছে আৰু মই এনেকৈ মানে চিলাই গৈ আছোঁ কেতিয়াবা বৰ মন যায় জানেনে কিছুমান কাম কৰিবলৈ হাতে কৰা কামবোৰ বাৰু মই নিজেই কৰোঁৱে ধৰক ঊল গোঠা বা ৰুমাল এম্ব্ৰইডাৰী কৰা চাদৰ মেখেলা এম্ব্ৰইডাৰী এইবিলাকখন মই কৰোঁ কিন্তু মেচিনত কাম কৰা নাছিলোঁ আৰু এতিয়া মানে সিদিনাখন যে বহিলোঁ মেচিনটোত ইমানেই বেছি মন গৈ আছে মেচিনটো চলাবলৈ ভাবিলোঁ কাপোৰ কেইযোৰ লৈছোঁ যিহেতু মই নিজেই চিলাই পেলাই পিন্ধোঁ আৰু নিজে কিবা এটা কৰি পেলাই মানে পিন্ধা হওক কিবা এটা লোৱা হওক বহুত বেছি মানে ভাল লাগে নহয়নে মনটোতে গতিকে মানে এনেকৈ মই নিজেই চিলাইছোঁ আৰু ভতিজাজনীয়ে মোক দেখাই গৈ আছে কেনেকৈ চিলাব লাগিব গতিকে মানে ভাবোঁ কেতিয়াবা যদি মোৰো মেচিন এটা যদি ল'ব পাৰিলোঁ হয় কিন্তু কি হ'ব ভাবা কথা জানো প্ৰত্যেকটোৱে মানে সিদ্ধি হয় কওকচোন বাৰু এয়া চাওকচোন মই আপোনালোকক দেখাই দিছোঁ আৰু ফলছটো ডাঙৰকৈ চিলাইছোঁ যিহেতু কাপোৰকেইযোৰ অকণমান পাতলা হয় গৰমত পিন্ধা মানে কটন কাপোৰৰ নিচিনা এইযোৰ কিবা মাষ্টৰণি ছেট বুলি কয় পাতলা হয় তেনেই মানে চিফনৰ নিচিনা এইযোৰ সেইকাৰণে মানে অকণমান ডাঙৰকৈ ফলছকেইটা লগাইছোঁ যাতে পিন্ধিলে মানে খোজকাঢ়িলে লুটি খাই নাযায় আৰু সেইটো কাৰণে ডাঙৰকৈ চিলাইছোঁ আৰু কিবা এটা নহয় কিবা এটা কৰিলে আপোনালোকক দেখাবলৈ পালে মনটো বহুত বেছি ভাল লাগে যিহেতু প্ৰত্যেকটো মানে সুখ দুখেই আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰোঁ সেইকাৰণে এইবোৰ ভিডিঅ' দিওঁ কিছুমানে ভাবিব এইবোৰনো ভিডিঅ' নে কিন্তু আচলতে কি জানেনে আমি যেনেকৈ থাকোঁ যি খাওঁ যেনেকৈ মানে দিনটো পাৰ কৰোঁ তেনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ যিহেতু আমি ঘৰখনত আমাৰ যিখিনি মানুহ তেওঁলোকেতো দেখা পাই থাকে আপোনালোককো মই নিজৰ মানে পৰিয়ালটো বুলি ভাবোঁ কাৰণে যিখিনি কৰোঁ সেইখিনিও আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰোঁ গতিকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ আশীৰ্বাদ কৰিব যাতে ময়ো এনেকৈ সুন্দৰকৈ মেচিন এটা ল'ব পাৰোঁ আৰু মানে ভাবিছোঁ যেতিয়া মই কিবা এটা পামগৈ ফেচবুকৰ পৰা তেতিয়া মই মানে ভাবিছোঁ এনেকৈ কিবা এটা নহয় কিবা এটা কামত অহা বস্তু যাতে ল'ব পাৰিম কিন্তু কেতিয়া হয় সেইটো নাজানো বাৰু ভগৱানে জানে সেইটো কিন্তু বা ফেচবুকে জানে কেতিয়া দিয়ে তথাপিতো মানে মনত এটা আশা পুহি ৰাখিছোঁ যিহেতু মানুহৰ সপোন দেখিব লাগে সপোন দেখিলে সপোনবোৰ ফলিয়াই নহয়নে বাৰু গতিকে সপোন পুহি ৰাখিছোঁ আৰু আপোনালোকৰ মৰম আশীৰ্বাদ বুলিয়ে ভাবি আছোঁ এইখিনিও গতিকে সদায় এনেকৈ মৰম আশীৰ্বাদ দি যাব আৰু লগতে মোৰ পৰিয়ালটো এনেকৈ ডাঙৰ কৰি যাব বুলি পেলাই আশা ৰাখিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই